নমস্কাৰ মানৱ কলিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয় বা কোনো ধৰণৰ মনোৰঞ্জনমূলক ভিডিঅ' নহয়। আজি আপোনালোকৰ মাজত আহিছোঁ দুই এষাৰ কথা পাতিবলৈ আহিছোঁ আপোনালোকৰ মাজত। কথাষাৰ এয়া যে আজিকালি উঠি অহা প্ৰজন্ম যেনে আমাৰ দৰে উঠি অহা প্ৰজন্মই নিজৰ কৰ্ম ব্যৱস্থাক লৈ বহুত চিন্তিত। আচলতে চিন্তিত নহ'বনো কিয়, কাৰণ পৰিস্থিতি এনেকুৱা। আৰু এতিয়া এইখিনিতে ক'বলৈ ওলাইছোঁ, সকলোৰে একোটা এম থাকে। এমটো এনেকুৱা যে নিজৰ সপোনে বিচৰা কামবিলাক কৰিবলৈ বিচাৰি থাকে সকলোৱে। আৰু সপোনে বিচৰা কামবোৰ কৰিবলৈ আচলতে সক্ষম নহয়, কাৰণ পৰিস্থিতি এনেকুৱা যে নিজৰ সপোনে বিচৰা কামটো দিঠকত পৰিণত কৰিবলৈ বহুত কষ্ট হয়। এইখিনিতে সকলোকে ক'বলৈ বিচাৰিছোঁ যে আচল কথাটো কেতিয়াও নিজৰ সপোন ভাঙিব নালাগে। সপোন এদিন হ'লেও এদিন সফল হ'বই, যদিহে আমি কষ্ট কৰি থাকোঁ সেই সপোনৰ প্ৰতি। এতিয়া সপোন পূৰণ হ'ব বুলি আচলতে বহি থাকিলে নহয়। সপোন পূৰণ হ'বলৈ আমি কেনেকুৱা ধৰণৰ কষ্ট কৰিব লাগে, সেইখিনি কষ্ট আমি কৰি থাকিব লাগিব। এতিয়া মেইন কথা, সপোন পূৰণ কৰিবলৈ বহুত ধৰণৰ কিছুমান কৰ্ম ব্যৱস্থা জড়িত হৈ যায়। আচলতে সেই কৰ্ম ব্যৱস্থাত জড়িত হোৱাটো ভুল কথা নহয়, কিন্তু সপোন পাহৰি যোৱাটো, সপোনে যি বিচাৰে, সপোনৰ আমি যি কৰিম বুলি ভাবোঁ, মনে যি ভাল পায়, আচলতে মনে বিচাৰে মই এইটো কৰি খাম, কিন্তু কিছুমান আৰ্থিক ব্যৱস্থাৰ কাৰণে সেইখিনি কৰ্ম কৰিবলৈ পৰা নহয়। আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ? পাহাৰ বগাবলৈ আচলতে এটা ৰছীৰ প্ৰয়োজন হয়। পাহাৰ বগোৱাৰ পিছত সৌন্দৰ্য আমিহে উপভোগ কৰোঁ, ৰছীডালে নহয়। ঠিক সেইদৰে আমি নিজৰ সপোন পূৰণ কৰিবলৈ হ'লে আমি ৰছীডালৰ নিচিনা কিছুমান কৰ্মত জড়িত হ'ব লাগিব, আৰু সেই কৰ্মৰ জৰিয়তে যাতে আমাৰ নিজৰ সপোনবোৰ পূৰণ হয়। সেই সপোন কেতিয়াও পাহৰি যাব নালাগে। সপোন সফল কৰিব হ'লে কিছুমান কৰ্মত লিপ্ত হ'বলগীয়া হয়। তথাপিও আচলতে সপোন পূৰণ কৰিবলৈ হয়তো আচলতে সময় নাটনি হ'ব পাৰে। তাৰ মাজতেই সময় ওলাই কিছুমান কামো কৰি যাব লাগে আৰু নিজৰ সপোনো পূৰণ কৰি যাব লাগে। তেতিয়া চাব এদিন হ'লেও এদিন সফল হ'বই হ'ব। এতিয়া মেইন কথা, দাহ কুঠাৰ কটাৰী এনেই আকাৰ নহয়। লহাৰে যেতিয়া লোহা গলাই সাঁতুৰে কোবাই আকাৰ দিয়ে, নানা ধৰণৰ সঁজুলি তৈয়াৰ হয়। দা কুঠাৰ কটাৰী আৰু নানা ধৰণৰ সঁজুলি তৈয়াৰ কৰে, আৰু সেই সঁজুলিৰে আমি কৰ্মবোৰ কৰি যাওঁ। ঠিক সেইদৰে আমাক নেদেখাজনে বহুত কষ্ট দিব। আচলতে নেদেখা সাঁতুৰিৰে আমাক কোবাব, আৰু নানা ধৰণৰ কিছুমান মানুহৰ পৰা আমি কথা শুনিব লাগিব। সেই কথাখিনি আচলতে আশীৰ্বাদ হিচাপে লৈ কিনে আমি আগবাঢ়ি যাব লাগিব, নিজৰ কৰ্মত আগবাঢ়ি যাব লাগিব, আৰু নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰি গৈ থাকিব লাগিব। তেতিয়া এদিন হ'লেও এদিন সফল হ'মেই। আচলতে এই কথাষাৰ ক'বলৈ আপোনালোকৰ মাজত ভিডিঅ'টো বনাইছিলোঁ। বিশেষ একো নহয়, আজি সুন্দৰ পৰিৱেশৰ মাজত এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কথাষাৰ যদি সত্য হয়, ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু বেছিকৈ ভাল লাগিলে কমেণ্টৰ জৰিয়তে জনাই দিব। এতিয়ালৈ বাই, জয় আই অসম।